যে তুই আকৌ কি প্ৰফেশ্যনেল কংগ্ৰেছৰ বেনাৰ লৈ আহিছা, মানে পুৰণা মন্তব্য দিয়ে, ইতে কি কৰে, ঠাট্টা কৰে যে প্ৰফেশ্যনেল কংগ্ৰেছ কি বলে, আপুনি বিধায়কহে হৈছে, আপুনি প্ৰফেশ্যনেল সম্বন্ধে নাজানে। গুগল খুলি চাওক, ইয়াৰ গুৰি ধৰিছিল শশী থাৰুৰে, এই প্ৰফেশ্যনেল কংগ্ৰেছৰ শশী থাৰুৰে গুৰি ধৰিছিল। আপুনি গুগলখন খুলি চাওক ভালকে। গতিকে মই যি 5টা ব্লকত এপইণ্টমেণ্ট দিছো, ব্লক চেয়াৰমেন এপইণ্টমেণ্ট দিছো, এজন বিধায়কক মই মাতা নাই। মই পাব্লিক চিটি কৰিছো, হেণ্ডবিল বনাইছো, ৰাইজ ওলাই আহিছে, মই এপইণ্টমেণ্ট কৰিছো, আৰু মই ৰাজহুৱা মিটিং মাতিছো, পাব্লিক চিটি কৰি মিটিং মাতিছো। কিন্তু দুখৰ বিষয়, 4জন বিধায়ক থকা চৰ্তত মোক 2জন মানুহে চাপ দিছে যে আমাৰ তুমি ওলাই যা, তোৰ পিছত আমি আছো। এজন হ'ল জলেশ্বৰৰ মানুহ, তেওঁৰ নাম, তেওঁ APCCতো আছে, আখতাৰ হুছেইন, অকণমান উঠিত হৈ যায়। এওঁ আখতাৰ হুছেইন মোক সহায়ৰ হাত আগবঢ়াইছে। আৰু এজন আছে দুধনৈ সমষ্টি, তাৰ নাম তৰণী হাজোৱা, তেওঁ মোৰ লগতে আছে, অকণমান উঠিব। এই 2জন ব্যক্তি মোক সহায় কৰি আছে। আৰু এই 2টা ব্লক আছে মোৰ, মানে কামাখ্যাবাৰী আৰু পাইকা, এই 2টা মোৰ ওচৰতে কাষতে। কিন্তু MLA-জন মোক তুলুঙা মন্তব্য দিয়াৰ কাৰণে মই এই 2খন ব্লকত মই এপইণ্টমেণ্ট দিয়া নাই, খুব কম সময়ৰ ভিতৰতে মই দি আছো। গতিকে সদয়